Hello friends, welcome back to my YouTube channel Debajit blog. Guys, আজি ভিডিওটো মজা হ'বলৈ গৈ আছে। এনেকুৱা ভিডিও আপোনালোকক আজি দেখাবলৈ গৈছো। সো আজি ভিডিওটো এটা বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। গুজৰাট কুম্ফু স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা সপ্তম ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপৰ 2022 দুটা ইভেন্টত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম তথা দেউৰী জাতিলৈ গৌৰৱ কঢ়িয়াই অনা ৰেজিতা দেউৰীক মোৰ ফালৰ পৰা অশেষ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ যাতে তাইৰ ভৱিষ্যত উজ্জ্বল হওক আৰু অসমত এনেকুৱা এটা সাহসিকতা জন্ম হওক যাতে অসমলৈ আৰু গৌৰৱ কঢ়িয়াই আনক। ঠিক আছে গাইজ।